A few moments later. Hello guys, welcome to my new vlog. আজি ভিডিঅ'টো ধমাকা হ'বলৈ গৈছে। মই আজি অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত ধুনীয়া কাম এটা কৰিছোঁ আৰু যিনিকি আগন্তুক বাৰিষা ছিজন আহিছে, বৰষুণৰ ছিজন আহিছে, সেইবাবে মই আজি পুৰা ৰাস্তা পদূলি পুৰা ধুনীয়াকৈ ট্ৰেক্টৰ মাটি পেলাই এনেকুৱা ধুনীয়া কৰিলোঁ। তাৰমানে ৰাস্তাত আপোনালোকক দেখাই আছোঁ। বলক কল যাব লাগে বা স্কুল যাব লাগে ন, সেইবাবে গাড়ী নদী বা বালি পেলাই দিয়া হৈছে। আলি দিয়া মাটি পেলালে পিছল হ'ব, সেইবাবে গাড়ী দি বালি মাটি পেলাই দিয়া হৈছে। ৰাস্তাটো সম্পূৰ্ণ এইটো উঠাই দিয়া হৈছে, একদম তাৰ পৰা ইয়ালৈকে পেলাই দিয়া হৈছে। এফালে তাৰলৈকে পেলাই দিয়া হৈছে মাটি পেলাই দিয়া হৈছে। এই ৰাস্তাটো চৰকাৰে চকু মেলি নোচোৱা হ'লচোন, চৰকাৰেও নোচোৱা হ'ল আৰু গাঁৱৰ ৰাইজেও নোচোৱা হ'ল। এই ৰাস্তাটো বহুতে মই শুনো, এই ৰাস্তাটো ধৰি থৈছোঁ, তোমালোকৰ ৰাস্তাটো ধৰিছোঁ সকলো মুখতে শুনো। বহুতে আহে, বহুতে কয় ৰাস্তাটো ধৰি থৈছোঁ বুলি। মানে কেতিয়া ধৰিব, কেতিয়া আহিব, কেতিয়া আহক বাহিৰে কাটক বাদ বুলি নকয় জানো কথা এষাৰ। কয় যে উদাহৰণস্বৰূপে আহক বাহিৰে কাটক বাদ বুলি কোৱা যাওঁ কথা হ'লগৈ। সেইবাবে নিজৰ ব্যক্তিগত নিজে মাটি যি নেকি আগন্তুক এটা বাৰিষা ছিজন আহিছে আৰু বৰষুণৰ ছিজন আহিছে, ল'ৰা ছোৱালী স্কুল যাব নোৱাৰিব আৰু ল'ৰা ছোৱালী স্কুল যোৱাৰ কথা নহয় আৰু নিজেও ওলাই যাব নোৱাৰিম। সেইবাবে যি নেকি বাইক এখন আছে, সেই বাইকখনটো যাব লাগে ৰাস্তাত, হয় না বাৰু? নিজৰ ৰাস্তাত নিজৰ ভাল কৰা কৰ্তব্য, সেইবাবে ট্ৰেক্টৰ মাটি পেলাই দিয়া হ'ল। এই ৰাস্তাটো সঁচা দেই, চৰকাৰৰ চকুত নপৰে আৰু গাঁৱৰ ৰাইজৰ চকুত নপৰে। ৰাস্তাটো চাওক আপোনালোকে, চাওক। বহুত মানুহে কয় ৰাস্তাটো কিবা কি ফুটপাথ নে কি বুলি কয়, জব কাৰ্ডত দিছোঁ বুলি কয়। জব কাৰ্ডৰ কথা উমঘামে নাই, কিবা গাঁৱৰ ৰাইজে সকলোৱে কয়, যিকোনো আহিলে কয়, মুঠতে যোনে আহিলে কয় ৰাস্তা ধৰি থৈছোঁ, কেতিয়া হ'ব, কেতিয়া কি কৰিব, ৰাস্তা কেতিয়া ওলাব। সেইবাবে নিজে ব্যক্তিগত মুঠতে আমাৰ ইয়াত ককা ভাই গোটেইকেইজন আমাৰ ককা ভাই 4 স্কুৱাৰ গোটেই সীমাত আমাৰ ককা ভাই কেইজন আছোঁ। সেইবাবে গোটেই ককা ভাই কেইজন লগ লাগি নিজে মাটি 2 ট্ৰেক্টৰকৈ পেলাই লোৱা হৈছে। সুন্দৰ কৰি ৰাখিছোঁ ৰাস্তাটো, শুনা বাৰু ৰাইজসকল। আৰু ৰাস্তা লাগে যি নেকি নিজে যাম, শুনা বাৰু, নিজে যাম কাৰণে নিজৰ কাৰণে ৰাস্তা লাগে আৰু আনেতো নাহে। নিজৰ ব্যক্তিগত ৰাস্তা নিজৰ লাগে। তেওঁ গাঁৱৰ ৰাইজে কৈছিলে এইটো ৰাস্তাটো ধৰি থৈছোঁ, চৰকাৰে হেৰিয়ত ধৰি থৈছোঁ বুলি। ক'ত আজিলৈ কৈছোন নাই, চেঞ্চনে নাইচোন। বৰ্তমান যিখিনি ইলেকশ্যনৰ টাইম আহিছে, কাইলৈ এতিয়া ভোট দিব যাব লাগিব, শুনা বাৰু। কাইলৈ আপোনালোকে যাব নাযাব ভোট দিবলৈ, সকলোৱে ক'ব জনাবচোন। যাব নাযায়, মইতো যাম। চাকি ধুনীয়া কৰি ৰাখিছোঁ ৰাস্তাটো, হয় না বিৰৌ? ল'ৰাকেইটা একদম ধুনীয়া ভাল পাব দেই, গৈ মজা ৰাস্তা উঠাই দিলোঁ। আপোনালোকে যে কৈছিলোঁ ট্ৰেক্টৰ মাটি পেলাইছিলোঁ, এই মাটি পেলাই ট্ৰেক্টৰখন মাটি পেলাই হৈ গ'ল। সেইবাবে মই পূৰা চলাই দিছোঁ, মাটিখিনি চলাই লৈছোঁ। পূৰা চলাই মেলি লৈ ধুনীয়া ৰাস্তাত ওলাই থাকিব, একদম গৈ ভাল লাগিব, এনেকুৱা মজা লাগিব গৈ ৰাস্তাটো। ভাল লাগিব দেই, ৰাস্তা চলাই দিছোঁ, ধুনীয়া লাগিব, গৈ ভাল লাগিব। ধুনীয়া চলাই আছোঁ। কেনেকুৱা পাইছে বাৰু আপোনালোকে, কাম কৰা কেনেকুৱা হৈছে? আৰু যি নেকি নিজৰ ৰাস্তাখন বাৰু, সেইবাবে ৰাস্তাটো ভাগৰ লাগিছে। मारो मुझे नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक।